ছাত্ৰ ছাত্ৰীসকল তোমালোকক 6টা শিলগুটি শাৰীত সজাব লাগে আৰু শাৰীবোৰ এনেকুৱা হ'ব লাগিব যাতে প্ৰতিটো শাৰীত শিলগুটিৰ সংখ্যা সমান হয়। তোমালোকে প্ৰথমতে প্ৰতিটো শাৰীত যদি এটাকে দিয়া তেতিয়া হলে শাৰীৰ সংখ্যা 6টা হ'ব। অৰ্থাৎ 6টা শিলগুটিক যদি আমি 1ৰে হৰণ কৰো আমি শাৰীৰ সংখ্যা পাম 6টা। দুটাকে যদি তোমালোকে দিয়া তেতিয়া শাৰীৰ সংখ্যা 3টা হ'ব। অৰ্থাৎ 6টা শিলগুটিক আমি 2ৰে হৰণ কৰিলো আমি 3 পালো বা 2 আৰু 3 পূৰণ কৰিলে আমি 6 পাম। 3টাকে যদি দিয়া শিলগুটি তেতিয়া হলে শাৰীৰ সংখ্যা হ'ব 2টা। অৰ্থাৎ 6টা শিলগুটিক যদি আমি 3টাকে ভাগ কৰো তেতিয়া হলে আমাৰ 2টা শাৰী হ'ব বা 3 পূৰণ 2 সমান 6। এতিয়া 4টাকে দিছোৱা 4টাকে দিয়া যাবনে নাই? তো প্ৰথম শাৰীত 4টা হল, দ্বিতীয় শাৰীত 2টাহে হল, মুঠ 6টা হৈ গল, গতিকে 4টাকে আমি দিব নোৱাৰো। এতিয়া আমি 5টাকে দি চাও, 5টাকে প্ৰথম শাৰীত দিয়া হল, দ্বিতীয় শাৰীত এটাহে হল, গতিকে 5টাকেও আমি দিব নোৱাৰো। এতিয়া আমি এটা শাৰীতে 6টা শিলগুটি দিম, গতিকে আমি 6টা শিলগুটি দিব পাৰো। এটা শাৰী হল, গতিকে 6ক যদি আমি 6ৰে হৰণ কৰো 1 পাও বা 6ৰে আমি 1ক পূৰণ কৰিলে 6 পাও। ইয়াৰ পৰা আমি এটা বস্তু লক্ষ্য কৰিলো যে আমি 1ৰে যদি 6ক হৰণ কৰো ভাগশেষ 0 থাকে, 2ৰে যদি আমি 6ক হৰণ কৰো তেতিয়া 3 বাৰ যাব আৰু ভাগশেষ 0 থাকিব, 3ৰে যদি আমি 6ক হৰণ কৰো তেতিয়া হলে 2 বাৰ যাব আৰু ভাগশেষ 0 থাকিব। কিন্তু 4ৰে যদি আমি 6ক হৰণ কৰো তেতিয়া ভাগশেষ 2 থাকে। 5ৰে যদি আমি 6ক হৰণ কৰো তেতিয়াও আমাৰ ভাগশেষ 1 থাকে আৰু 6ৰে যদি আমি 6ক হৰণ কৰো তেতিয়া ভাগশেষ 0 থাকে। তো তোমালোকে ইয়াত লক্ষ্য কৰিলা যে 1 2 3 আৰু 6 এই সংখ্যাকেইটাৰে আমি যদি 6ক হৰণ কৰো তেতিয়া হলে ভাগশেষ 0 হয়। গতিকে এইকেইটা হল 6ৰ উৎপাদক। 6ৰ উৎপাদক কেইটা এই ভাজক কেইটা। 6ৰ উৎপাদকবোৰ হল আমি কিহেৰে কিহেৰে হৰণ কৰিছিলো, 1ৰে হৰণ কৰিছো, 2ৰে, 3ৰে আৰু 6ৰে। এইকেইটা হল উৎপাদক। অৰ্থাৎ কোনো এটা সংখ্যাৰ উৎপাদক হল সেই সংখ্যাটো কি কি সংখ্যাৰে ভাগ কৰিলে ভাগশেষ 0 থাকে। এতিয়া আহা আমি 10ৰ উৎপাদকবোৰ উলিয়াও। তো প্ৰথমতে আমি হৰণ কৰি চাম। 10ক আমি 1ৰে হৰণ কৰিম। তো 1ক 1ৰে হৰণ কৰিলে 1 বাৰ, 0টো নামি আহিল, 1 0 গুণ 0 বাৰ, গতিকে 10 হল। 2ৰে যদি 10ক হৰণ কৰো 2 5 গুণ 10, 0 থাকিল ভাগশেষ। 3ৰে যদি 10ক হৰণ কৰো 3 বাৰ যাব 9, কিন্তু ভাগশেষ 1 থাকিল। 4ৰে হৰণ কৰিলে 10ক 2 বাৰ যাব 8, ভাগশেষ 2 থাকিল। 5ৰে হৰণ কৰিলে 10ক 2 বাৰ যাব 10, ভাগশেষ 0 থাকিল। আৰু 6ৰে যদি 10ক হৰণ কৰো তেতিয়া হলে ভাগশেষ 4 থাকে। 7ৰে হৰণ কৰিলে ভাগশেষ 3 থাকিব। 8ৰে হৰণ কৰিলে ভাগশেষ 2 থাকিব। 9ৰে হৰণ কৰিলে ভাগশেষ 1 থাকিব। আৰু 10ৰে যদি আমি হৰণ কৰো তেতিয়া হলে দেখিম যে 1 বাৰ হৰণ যাব আৰু ভাগশেষ 0 থাকিব। ইয়াত তোমালোকে দেখিলা যে কত কত ভাগশেষ 0 থাকিল কিহেৰে কিহেৰে হৰণ কৰোতে। আমি দেখিলো 1ৰে, 2ৰে, 5ৰে আৰু 10ৰে। গতিকে 1 পূৰণ 10 আমি ভাজক আৰু ভাগফলটো পূৰণ কৰিলে আমি ভাজ্যটো পাম। গতিকে 1 পূৰণ 10 সমান 10, 2 পূৰণ 5 সমান 10 আৰু 5 পূৰণ 2 সমান 10 আৰু এটা পাম 10 পূৰণ 1 সমান 10। গতিকে ইয়াত যিবোৰ সংখ্যা আছে আমি উলটাই যদি চাওঁ যে 1 আৰু 10, 2 আৰু 5, 5 আৰু 2, 10 আৰু 1 এইকেইটা উলটাকেও আছে। গতিকে 10ৰ উৎপাদকবোৰ হ'ব 1 2 5 আৰু 10। আমি এবাৰ লিখিলে হৈ যায়। এতিয়া আহা আমি 12ৰ উৎপাদকবোৰ কৰো। তো 12ক আমি কিহেৰে কিহেৰে হৰণ কৰিব পাৰো। 1ৰে, 2ৰে হৰণ কৰিলে 6 বাৰ যাব, 3ৰে হৰণ কৰিলে 4 বাৰ যাব, 4ৰে হৰণ কৰিলে 3 বাৰ যাব, 6ৰে হৰণ কৰিলে 2 বাৰ যাব আৰু 12ক যদি আমি 12ৰে হৰণ কৰো তেতিয়া হলেও 1 বাৰ যাব। গতিকে 12ৰ উৎপাদকবোৰ কি কি হ'ব? 1 2 3 4 6 আৰু 12। তো তোমালোকে দেখিলা যে 1 2 3 4 6 12 উলটাকেও আছে। গতিকে আমি এবাৰ লিখিলে হয়। গতিকে 1 2 3 4 6 আৰু 12 হল 12ৰ উৎপাদক। এতিয়া আমি ইতিমধ্যে ওলোৱা উৎপাদকখিনি এবাৰ চাই লওঁ। 6ৰ উৎপাদকবোৰ আমি পাইছিলোঁ 1 2 3 আৰু 6।
আৰু আমি দহৰ উৎপাদকবোৰ পাইছিলোঁ 1 2 5 আৰু 10 আৰু আমি 12ৰ উৎপাদকবোৰ পাইছিলোঁ 1 2 3 4 6 আৰু 12 গতিকে এতিয়া আমি এই উৎপাদকবোৰত যদি লক্ষ্য কৰোঁ তোমালোকে চোৱা 6ৰ উৎপাদকতো 1 আছে 10ৰ উৎপাদকতো 1 আছে 12ৰ উৎপাদকতো 1 আছে আৰু যদি তোমালোকে বেলেগ বেলেগ সংখ্যাৰ উৎপাদক ওলোৱা দেখিবা যে 1 প্ৰতিটো সংখ্যাৰে উৎপাদক গতিকে এই কথাটো জানি থবা যে 1 প্ৰতিটো সংখ্যাৰে এটা উৎপাদক এটো জানিবলগীয়া কথা আমাৰ পৰৱৰ্তী জানিবলগীয়া কথাটো হ'ল তোমালোকে লক্ষ্য কৰা 6ৰ উৎপাদকত 6 আছে 10ৰ উৎপাদকত 10 আছে 12ৰ উৎপাদকত 12 আছে গতিকে প্ৰতিটো সংখ্যাই নিজে নিজৰ উৎপাদক দেখিছানে তোমালোকে 6ৰ উৎপাদকত 6 আছে 10ৰ উৎপাদকত 10 আছে 12ৰ উৎপাদকত 12 আছে এনেদৰে তোমালোকে উৎপাদক বিশ্লেষণ কৰি দেখিবা প্ৰতিটো সংখ্যা নিজে নিজৰ উৎপাদক তো আমাৰ 3 নম্বৰ জানিবলগীয়া কথাটো আছে যে 6ৰ উৎপাদকবোৰ লক্ষ্য কৰা 6ৰ উৎপাদক কি আছে 1 2 3 6 10ৰ উৎপাদকত আছে 1 2 5 10 12ৰ উৎপাদকত কি আছে 1 2 3 4 6 আৰু 12 অৰ্থাৎ দেখিবা যে কোনো এটা সংখ্যাৰ উৎপাদকবোৰ সংখ্যাটোতকৈ সৰু বা সমান হয়নে 6ৰ উৎপাদকত 6 আছে গতিকে 6টো সমান কিন্তু বাকি 1 2 3টো 6তকৈ সৰু গতিকে কোনো সংখ্যাৰ উৎপাদক সংখ্যাটোৰ সমান বা সৰু থাকে এই কথাটো তোমালোকে মনত ৰাখি যাবা পৰৱৰ্তী আমাৰ জানিবলগীয়া কথাটো হ'ল যে তোমালোকে 6ৰ উৎপাদক গণনা কৰাচোন কেইটা ওলায় 1 2 3 6 গতিকে 4টা পালোঁ আমি 10ৰ উৎপাদক কেইটা আছে 1 2 5 10 গতিকে 4টা আৰু 12ৰ উৎপাদক কেইটা আছে 1 2 3 4 6 12 অৰ্থাৎ 6টা অৰ্থাৎ আমি লক্ষ্য কৰিলোঁ যে কোনো এটা সংখ্যাৰ উৎপাদকবোৰ গণনা কৰিব পাৰি আৰু ইয়াক আমি সসীম বুলি কওঁ আমি গতিকেইটা গণি উলিয়াব পাৰিছোঁ নহয় কেইটা উৎপাদক আছে গতিকে যিকোনো সংখ্যাৰ তোমালোকে যদি উৎপাদক ওলোৱা উৎপাদকবোৰ গণনা কৰিব পাৰি আজিলৈ ইমানেই